কেনেকুৱা গোৱালপাৰা ডাইলগ মজা নেকি মজা নেকি বহুত টান কুলজিৰ ভাই ভনী পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল চিৰাজ এণ্টাৰটেইনমেণ্টলৈ। বৰ্তমান মই আছোঁ গোৱালপাৰাত। যোৱাকালি ভিডিঅ' দিছিলোঁ, অসমীয়া ভিডিঅ'টো বহুত মৰম দিছে আপোনালোকে কমেণ্ট ছেকশ্যনত, বহুত ভাল লাগিছে। আপুনি ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে আৰু ভাল লাগে। আৰু এতিয়া গৈ আছোঁ এটা ঠাইত, তাতে গৈ ব্ৰেকফাষ্ট কৰিম, তাৰপিছত ওলাম আৰু আছে মিটাপ এটা সৰু সুৰা মিটাপ আছে, তাতে যাম। গোৱালপাৰা চহৰৰ গোৱালপাৰা নামটো কিহৰ কাৰণে পৰিলে গম পায় নাই? এইটো বোলে গোহালি মেনৰ টাউন আছিলে, মানে এই গোহালি মেন মানে আপোনাৰ এই মিল্কমেনৰ টাউন আছিলে একৰ্ডিং টু গুগল। তাৰপিছতে নাম পৰিলে গোৱালপাৰা আছে না। এতিয়া 12টা হৈ গ'ল। গুড মৰ্ণিং ষ্টাৰ্ট কৰোঁ আজিৰ দিনটো। কেনেকৈ গদামাৰি বলো। মই যে গোৱালপাৰাত আহিছোঁ, এখেতৰ ঘৰত আহিছোঁ। নামটো কৈ দিয়া তোমাৰ? তেখেতে মানে জিগৰাজ ফেন, মানে জিগৰা টাবৰটোৰ ফেন, জাবৰা ফেন। এবাৰ সেই শ্বাহৰুখ খানৰ জাবৰা ফেন আছিল, জাবৰা ফেন। বৰ্তমান যে কৈ আছোঁ, ওলাই গৈ আছোঁ, এখেতৰ ঘৰতে যাম, ব্ৰেকফাষ্টটো কৰিম। আৰু আজি ক'ত গৈ আছোঁ আমি ফুৰিবলৈ এতিয়া চাইট কৰিম ন একেবাৰে গৈ পেলাই মানে মিটআপো আছে আৰু প্লাছ মানে চেষ্টা কৰি আছোঁ চাইট চিং কৰিবলৈ। তো নিশ্চয় মানে চাইট চিং কৰিম, মানে মিটআপ হ'লেও লগতে অলপ ফুৰিম। মানে গোৱালপাৰাৰ ওচৰে পাজৰে কি আছে, মানে কিবা নদীৰ পাৰত লৈ যাব বোলে, আৰু কিবা পাৰ্ক আছে, কিবা এটা পাহাৰতলী বৰপুখুৰী পাৰ্ক, গোটেইখিনি মানে চাম, আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো আমি ওলাইছিলোঁ যাবলৈ শামীম ভাই ঘৰলৈ, য'ত হ'ব আমাৰ ব্ৰেকফাষ্ট। সেইটো হৈছে এইফালে যাব লাগে। আৰু বৰ্তমান আছোঁ আমি, ইয়াতে লিখা আছে বৰপুখুৰী, আৰু এইটো বৰপুখুৰী মোৰ লাগিছে মানে যোনটো ফেন্স বনাইছে, ফেন্সৰ সেইফালে পুখুৰী এটা আছে, বহুত ধুনীয়া বৰপুখুৰী পাৰ্ক। ব্ৰেড, কণী, কল, মৌচুমী, বাটাৰ, মাংস চব আছে। 12টা বাজি গৈছে, ব্ৰেকফাষ্ট কৰি আছোঁ। আমিয়ে প্ৰ নিব্বা প্ৰ এখেতে নিব্বা প্ৰ। এটা কল ল'ম, এটা মৌচুমী ল'ম, 2টা আণ্ডা ল'ম। কম হোৱা নাই? কম কেলে হ'ব ভাই? ৰাতিপুৱাৰ পৰা খালী পেটে আছোঁ। 4টা ব্ৰেড ল'ম। যিমান যি দিছিলে খাই বৈ শেষ কৰিলোঁ। এতিয়া আছে বাচি পেলে মানে এই পৰঠা আৰু ইয়াতে গদামাৰা মুৰ্গী আছিলে, এতিয়া ডেড মুৰ্গী হৈ গৈছে। হৈ গ'ল বৰ্তমান ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া আমি গৈ আছোঁ, মানে মোৰ বাইকৰ অলপমান প্ৰব্লেম হৈছে, বাইকখন ল'বলৈ গৈ আছোঁ। তাৰপিছত যাম আমি মিটআপত। বাকী চাওঁ যদি সময় কিয় হয় বাইকত ঘূৰিবি না ভাই, নে এনে গুচি যাবি? বাইক যদি ঠিক হৈ যায় তেতিয়াতো টেনশ্যন নাই ন, যাব পাৰা, অকণমান ঘূৰি যাব পৰা যাব। হয়, তাকেইতো অলপ ঘূৰি গ'লে ভাল লাগিল হয়নে নাই? তো চাওক, বৰ্তমান গোৱালপাৰাত আহি পেলাই দুৰ্ঘটনা এইটো মানে এই চকা খুলি দৌৰ মাৰিছে মোৰ। এইটো চাওক, চকা নাই, কিবাকে এটা চকাতে ষ্টপি মাৰি গৈ ব্ৰেকফাষ্ট কৰিলোঁ মানে। এতিয়া মানে চকা পিছফালে চকাত লগাই আছে, কি মানে ভুচিং না কি বুলি কয় এইটো? বিয়াৰিং। আৰু ভুচিং কাক কয়? ভুচিং বেলেগ বস্তু ন, ভুচিং মানে কৈ মানে বহুত ভাল লাগে মোক। ভুচি হৈ গৈছে জিন্দগীটো মানে, ভুচি ন, সেইকাৰণে ভুচিং কৈ ভাল লাগে। দাদা খৰচা কিমান আহিব? 300 হ'ব আৰু দাঁত লগাই দিয়ক। এনে চৰকাৰৰ দাঁত লগাইছে, আপুনিও লগাওক, হয় নে নাই? দাদা যি কোবাই আছে ন, বেয়া দুখ পাই আছে মোৰ বাইক। বল ভাঙি চাঙি ওলাই গ'ল। বল ভাঙি গ'ল? বিয়াৰিঙৰ ভিতৰত বল থাকেতো, বল ভাঙি গৈছে। তো মানে বহুত দিনৰ পৰা মানে বাইকৰ প্ৰব্লেম এটা হৈ আছিলে। যিহেতু আপোনালোকে যদি গম পায় প্ৰথম চেনেলটো, তাতে মই কৈ আছিলোঁ মানে গোৱালপাৰা অহাৰ টাইমতে যে মোৰ সন্মুখৰ বিয়াৰিং আৰু পিছৰ বিয়াৰিং অলপমান প্ৰব্লেম হৈ আছে। তো ইয়াতে আহি পেলাই কামটো মানে দুৰ্ঘটনাটো মানে হৈ গ'ল। মানে যিয়ে নহওক, বৰ্তমান যোগাৰ কৰি পেলাই ইয়াতে চেঞ্জ কৰাই আছোঁ। কিন্তু অৰিজিনেল যোনটো বিয়াৰিং হয়, এইটো গুৱাহাটীত গৈ পেলাই অৰ্ডাৰ কৰিব লাগিব। আৰু অৰিজিনেল বিয়াৰিঙৰ দামটো কিমান জানে নাই ভাই? দামটো কৈ দিয়া। অৰিজিনেল বিয়াৰিঙৰ দামটো কৈ দিয়া। আৰ্টিৰ 1 পিচ 964। এক পিছৰ দাম 964। পিছফালে কেই পিচ লাগে? 2টা লাগিব, আৰু ফ্ৰণ্টতো 2টা লাগিব। মানে পিছফালে 2500 টকামান লাগিব, আগফালে আপোনাৰ আগৰ আৰু পিছত 2টা চাৰিটা বিয়াৰিং মিলি কিনে 3500। 4টা বিয়াৰিং মিলি 3500 টকা। না দিলটো খুচ হ'ব, কাৰণ 60,000তে ভাঙে ন। তাকো চকুযোৰ সজাই কেনে ভাঙা নাই, চলাই ভাঙছো, ভাল লাগছে। বৰ্তমান আমি যোনটো জাগাত আছোঁ, জাগাটোৰ নাম কি ভাই? দুৰ্গা মন্দিৰ। এইটো মেইন বজাৰ গোৱালপাৰা এইটোৱে নে বেলেগ আছে? আৰু মেইন বজাৰটো বড় বজাৰ চাইডত আছিল আগত। এতিয়া কি হৈছে? এতিয়া ট্ৰেন্সপৰ্টৰ ফালে বজাৰবিলাক ডাঙৰ হৈ এতিয়া মেইনলি ট্ৰেন্সপৰ্টতে। বড় বজাৰে আছিলে, মানে গদামাৰা বজাৰ আছিলে, আৰু এতিয়া মানে লাহে হৈ গ'ল ট্ৰান্সপৰ্টৰ বজাৰো ডাঙৰ হৈ গ'ল। মানে বহুত ভাল লাগিছে মোৰ মনটো। প্ৰথমতে ভাবিছিলোঁ যে বাইকখন লৈ যাম, কিন্তু বাইকখন এতিয়া লৈ যাব নোৱাৰোঁ, কাৰণ বিয়াৰিংটো ভাঙি পেলাই মানে ভিতৰত থাকি গ'ল। সেইটো এতিয়া ৱেল্ডিং কৰি ওলাব, তাৰপিছতে বাইকত ফিক্স কৰিব। টাইম লাগিব, বহুত টাইমৰ পৰা ৰখি আছে ভাইসকল। তো তাতে যাওঁ এতিয়া, পিলিয়ন বহি পেলাই বেলেগ এজনৰ বাইক।
তো বৰ্তমান মিটাপত আহিছিলোঁ, বৰষুণ দি আছে, দেখা পাইছে নহয়, পূৰা পানী পৰি আছে আৰু বহুত কেইজন ভাই লগ আহিছে ইয়াতে, দেখা পাই আছোঁ আপোনালোকক, দেখুৱাই আছোঁ মানে, এয়া চাওক ইয়াতে বহুত কেইজন আছে। ডাইলেক্টটো দি দিয়ে মোৰ ইয়াতে বহুত মানুহ আছে, এইফালে আছে ধুনীয়াকৈ টিপটপ। তো এহেঁতে এতিয়া চেল্ফি ছেশ্যন হ'ব, তো গোটেই চেল্ফি লৈ লওঁ, তাৰপিছত বৰষুণত তিতি তিতি বাহিৰলৈ যাম। চ' এয়া হৈছে গাইছ ঈদগাহ ফিল্ড পিছফালে মোৰ, আৰু আমি ইফালে ৰখিছিলোঁ বৰষুণৰ কাৰণে। সেইটো হৈছে মানে জানাজা ঘৰ, যেতিয়া মানুহ ঢুকায় তাতে লৈ আহি পেলাই লাষ্টটো তাতে নামাজ চামাজ পঢ়ে, তাৰপিছত ইফালে কবৰস্থান আছে তাতে লৈ যায়। যাতে বহুতখিনি মানুহ লগ পালোঁ, বহুত ভাল লাগিলে। আশা কৰিছোঁ চবেই ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলত। তো এই গোটেইখিনি এৰেঞ্জ কৰিছিলে ঈদগাহ ইউনিয়ন, হয়নে নাই? তো থেংক ইউ ঈদগাহ ইউনিয়ন গোৱালপাৰা, বহুত ভাল লাগিছে, বহুত ভালকৈ এৰেঞ্জ কৰিছে। আশা কৰিছোঁ আগতো আহিম নেক্সট টাইম যেতিয়া থাকাকৈ আহিম, ভালকৈ ফুৰিম চুৰিম। বাকী বৰষুণ আছিলে, এতিয়া ৰ'দ দিছে, তো লাহেকৈ আৰু মিহিকৈ ইয়াৰ পৰা উলিয়াই দিম। দাদী কুহুৰি ক'ব লাগিব নহয়, দাদী বঙাইগাঁও ডাইলগ না, গোৱালপাৰা ডাইলগ নাই নেকি? কিবা গোৱালপাৰা ডাইলগ মজা নেকি? মজা নেকি? বহুত টান, বহুত টান। আচ্ছা আচ্ছা, জোচটো ভাল হোৱা নাই, অলপ চিঞৰিব লাগিব। গোৱালপাৰা মানে জোচ নাই নেকি? জোচ দিব লাগিব। বলো 1 2 3। জোচ আছে, জোচ আছে তামাম। কৈল যে কবি যায়, স্পীকাৰ নালাগে। চ' গাইজ, কিবা এটা জেগা ফেমাছ হয়, অকল তাৰে বস্তু দি নহয়, তাৰে মানুহ দিও ফেমাছ হয়। তে এজন মানুহক লগ পালে, এইফালে নামটো কৈ দিয়া। তানবীৰ ফিৰদৌছ হুছেইন। আচ্ছা, এখেতে মানে গোৱালপাৰাৰ নাম মানে ৰচন কৰি দিছে। এখেতৰ নাম গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আছে। মই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। কি কৰিছা তুমি? মই হাতবান্ধি চাইকেল চলাইছিলোঁ 34.92 কিলোমিটাৰ উইথিন 1 hour 55 minutes। হাত বান্ধি চাইকেল চলাইছে 34.29 কিলোমিটাৰ, 92 কিলোমিটাৰ, 34.92 কিলোমিটাৰ। আৰু কিমান টাইমত? 1 hour 55 minutes। 1 hour 55 minutes, অলমষ্ট 2 hours আৰু 5 মিনিট কম। তেখেতে এইটো হাত বান্ধি পেলাই চলাইছে, ৰেকৰ্ড কৰি দিছে। এইটো বহুত ভাল লাগিছে লগ পাই ভাই। থেংক ইউ। তো আপোনালোকৰ কিবা টেলেণ্ট আছে, হিডেন টেলেণ্ট, এইকেইটা বাহিৰত ওলাওক আৰু নিজৰ জেগা, নিজৰ দেশৰ নাম ৰচন কৰক। কোনখন চাইকেলত কৈছে? কোনখন চাইকেল? এইখন কলা, এইখন চাইকেলত চাওক ক'ত গ'লে। এইখন চাইকেল ৰক ৰাইডাৰ, মানে নাম যেনেকুৱা মানুহ তেনেকুৱা ৰক। তো ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গ'ল হজম, এতিয়া খাই আছোঁ লাঞ্চ। আৰু ক'ত আছোঁ ভাই? আমি কাৰ ঘৰত? পাছা ভাইৰ ঘৰত, মানে পাচি মাৰি পাছা ভাইৰ ঘৰত খাম এতিয়া। চোলাও আছে, বেঙেনা ভাজি, তিয়হ, চালাড, এফালে দাইল আছে, আণ্ডা বইল, চালাড, দালি চব আছে, টিপ টপ খাওঁ। আৰু এতিয়া ওলাই আছোঁ পাছা ভাইৰ ঘৰৰ পৰা। আৰু পাছা ভাই মানে বৰ্তমান ঘৰত নাই, আমাৰ লগৰ হয়, বহুত পুৰণি লগৰ। তেখেতৰ ঘৰত মানে গোৱালপাৰা যিহেতু আহিছিলোঁ, এখেতে কৈছে ঘৰত খাই যাব আমাৰ। নিজে ঘৰত নাই, তাকো মানে গোৱালপাৰাৰ পৰা নাখাই মেলি ওলাব নিদিয়ে। আৰু বহুত টাইম হৈ গ'ল। আজি কেইটা বাজে ভাই এতিয়া বৰ্তমান? এতিয়া বাজি গ'ল 2:47 আমাৰ ইয়াতে হৈ গ'ল গোৱালপাৰাতে। ভাবিছিলোঁ ঘৰলৈ উভতি যাম, কিন্তু মোৰ চাগে লাগিছে আজি যোৱা নহ'ব। আৰু বাইকৰ কামো হোৱা নাই। এতিয়া শুনা পাইছোঁ বোলে বাইকৰ কাম কমপ্লিট হ'ল, গৈ পেলাই বাইকটো ল'ম, তাৰপিছত আকৌ ফুৰিবলৈ বাকী আছে। পাছা ভাইটো নাই, বাট পাছা ভাইৰ লগৰ ল'ৰা এইফালে আমাক হোষ্ট কৰিছিলে। নামটো কৈ দিয়ক এবাৰ। জাহিদ ইছলাম। আপুনি বোলে নেতা বোলে, শুনা পালোঁ। নেতা নহয়, জাষ্ট ৰাইজৰ কাম কৰি ছ'চিয়েল ৱেলফেয়াৰ মানে এনেকুৱা টাইপ। নিজে এনজিঅ' কৰি আছোঁ, ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰ নাম। আচ্ছা 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 আচ্ছা, থেংক ইউ। ৰাইজৰ হৈ পেলাই কাম কৰিব লাগে, কাৰণ চৰকাৰে বহুত কিবা কাম এৰি দিয়ে, আমি নিজে কৰিব লাগিব, হয় নে নাই? চ' ফাইনেলি গাইজ বাইকৰ কাম হৈ গ'ল। আৰু দাদাৰ তাত, দাদা আপোনাৰ নামটো কৈ দিয়কচোন এবাৰ। জিয়াৰুল আলী। তো ধন্যবাদ আপোনাক, বহুত মানে কমতে হৈ গ'ল, 350 টকামান পৰিলে লেবাৰ চাৰ্জ গোটেইখিনি লৈ পেলাই। তো বাইকটো বৰ্তমান হৈ গ'ল টিপ টপ। বহুত চিন্তা কৰি আছিলোঁ বাইকখন লৈ পেলাই গুৱাহাটী যাব পাৰিম ন, এতিয়া টেনশ্যনটো নাই, গুৱাহাটী যাব পাৰিম। অ'কে হৈ গৈছে ন? তো বঢ়িয়াকৈ হৈ গ'ল টিপ টপ। অলপমান টাইম লাগিল, সেইটো কাৰণে আজি গুৱাহাটী নাযাওঁ, কিন্তু এতিয়া গৈ আছোঁ আমি পঞ্চৰত্ন। আৰু ওচৰত যি কিবা চাব লগা ঠাই থাকে, ঝৰ্ণা চৰ্ণা আছে, সেইখিনিও এক্সপ্ল'ৰ কৰিম, আপোনাক দেখাম। কি হ'ল? ৰাস্তা বন্ধ কৰি থৈ দিছে ভাই। পেট্ৰলৰ টেংকি ভাই, এটা টেংকি দি যোৱা পাই চালিয়া দেখোন নাই। হ'ব একো নাই, R3 দি মজা দি আছোঁ ৰ'বা।